वेलकम टू डबल हैशटैग অসমীয়া ইনফরমেশন বেটছি মেডিকেল টেকনোলজি কোর্সৰ কাউন্সেলিংৰ ডেটটো দি দিলে সো কাউন্সেলিং কেতিয়া হ'ব কাউন্সেলিংত আপোনালোকৰ কি কি ডকুমেন্ট লাগিব কিমান ৰেংকলৈকে কাউন্সেলিংত মাতিছে সম্পূৰ্ণ এইটো ভিডিঅ'ত আলোচনা কৰা হ'ব আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব ইয়াতে আপোনালোকে চাব পাৰিছে নোটিছটো ইয়াতে আপোনালোকৰ 1 ডিসেম্বৰত আজি আপোনালোকৰ নোটিছটো প্ৰকাশ কৰা হৈছে ইয়াতে কাউন্সেলিং ফৰ সিলেকশন ইন বেটছি মেডিকেল টেকনোলজি কোৰ্সৰ ইয়াতে আপোনালোকে চাব পাৰিছে ইয়াতে আপোনালোকৰ ডেটটো দি দিছে ইয়াতে আপোনালোকৰ 14 আৰু 15 ডিসেম্বৰত আপোনালোকৰ কাউন্সেলিং হ'ব 10টা বজাত আপোনালোকৰ কনফাৰেন্স হল অফ বেটছি মেডিকেল টেকনোলজি কোৰ্সৰ ইয়াতে আপোনালোকৰ চাব পাৰিছে কাকাক মাতিছে ইয়াতে অল দিব্যাংগ ক্যান্ডিডেট আপোনালোকৰ 14 তাৰিখে আপোনালোকৰ মাতিছে যিবিলাক দিব্যাংগ ক্যান্ডিডেট হয় ফিজিক্যালি হ্যান্ডিক্যাপড ইয়াৰ পিছত আপোনালোকৰ কৈছে ৰেংক 1 to 200 লৈকে আনৰিজাৰ্ভ ক্যান্ডিডেটক মাতিছে ইয়াতে জেনেৰেলৰ কাৰণে 14 তাৰিখে ইয়াতে আপোনালোকৰ চিট কৈছে ৰেংক 1 ৰ পৰা 245 লৈকে ডব্লিউএছ ক্যাটাগৰীক মাতিছে ইয়াতে আপোনালোকে চাব পাৰিছে ডিট আপোনালোকে 1 ৰ ক্যাটাগৰী ৰেংক 1 ৰ পৰা 613 লৈকে ওবিসিক মাতিছে 15 তাৰিখত ইয়াতে আপোনালোকে চাব পাৰিছে ইট ৰেংক 1 ৰ পৰা 769 এছসি ক্যাটাগৰীক মাতিছে ইয়াতে আপোনালোকে চাব পাৰিছে ৰেংক 1 ৰ পৰা 690 লৈকে মাতিছে এসটিপিক 15 তাৰিখত ইয়াতে ৰেংক 1 ৰ পৰা 1593 লৈকে এসটি হিলক মাতিছে আপোনালোকৰ 15 তাৰিখত মাতিছে ইয়াতে আপোনালোকে চাব পাৰিছে কি কি ডকুমেন্ট লাগিব ইয়াতে কৈছে সেলফ এটাস্টেড মানে অন কপি লাগিব আপোনালোকৰ কাউন্সেলিংৰ সময়ত অৰিজিনাল কপিটো লাগিব আপোনালোকৰ অৰিজিনালৰ লগত আপোনালোকৰ সেলফ এটাস্টেড কপি এটা লৈ যাব কৈছে ইয়াতে পাসপোর্ট সাইজ ফটোগ্ৰাফ লাগিব এডমিট কাৰ্ড এসএলসিৰ এস প্ৰুফ হিচাপে মাৰ্কশিট আৰু পাছ সাৰ্টিফিকেট লাগিব হায়াৰ সেকেন্ডাৰী কাৰ্ড সাৰ্টিফিকেট লাগিব পাৰ্মানেন্ট ৰেসিডেন্স সাৰ্টিফিকেট লাগিব আৰু স্কোৰ কাৰ্ডটো আপোনালোকৰ লাগিব যেটো দি দিছে ইয়াৰ পিছত আমি চাম কিমানটা সিট আছে ইয়াতে আপোনালোকে চাব পাৰিছে বেসিক কাৰ্ডিয়াক কেয়াৰ টেকনোলজি আপোনালোকে ইয়াতে চাব পাৰিছে 10টা সিট আছে বেটছি ডায়ালিসিস টেকনোলজি 10টা সিট আছে বেটছি ট্রামা ইমার্জেন্সি 30টা সিট আছে বেটছি নটি টেকনোলজি 30টা সিট আছে বেটছি অ্যানেস্থেসিয়া ইয়াতে আপোনালোকে চাব পাৰিছে 30টা সিট আছে বেটছি মেডিকেল ল্যাবৰেটৰী টেকনোলজি 60টা সিট আছে ইয়াতে বেটছি ব্লাড ব্যাংকিংত 20টা সিট আছে বেটছি আইসিইউ টেকনোলজি 15টা সিট আছে বেটছি ৰেডিওগ্ৰাফি এণ্ড ইমাৰ্জেন্সি টেকনোলজি ইয়াতে 20টা সিট আছে ব্যাচেলাৰ ইন ফিজিঅথেৰাপি ইয়াতে আপোনালোকৰ 30টা সিট আছে ইয়াৰ পিছত আপোনালোকে 500 টকা আপোনালোকে কাউন্সেলিংৰ কাৰণে আপোনালোকে নন ৰিফান্ডেবল ইটো আপোনালোকৰ ফিজ দিব লাগিব কাউন্সেলিংত পাৰ্টিসিপেট কৰাৰ কাৰণে ইয়াৰ পিছত আপোনালোকৰ 15000 টকা আপোনালোকৰ এডমিশন ফিজ দিব লাগিব কাউন্সেলিংৰ সময়ত যদি আপোনালোকে সিটটো কনফাৰ্ম হয় সো এইখিনি আছিল জনাবলগীয়া কথাটো আপোনালোকে ডকুমেন্টখিনি ৰেডি ৰাখক সো এইখিনিয়ে জনাবলগীয়া আছিল আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব সো থ্যাংক ইউ ফৰ দিস ওয়াচিং দিস ভিডিঅ'